নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল মই আজি আপোনালোকৰ লগত আলোচনা কৰিম যে ঘৰত আমি যিবিলাক ফটো লগাও সেইবিলাক আমি দিনে নিশাই দেখি থাকো। বন্ধু বান্ধৱীসকল আপোনালোকে এটা কথা মন কৰিছেনে যে এই ফটোৰ জৰিয়তে আমাৰ মানুহৰ জীৱনত উন্নতি, সুখ, শান্তি, সমৃদ্ধি লাভ কৰিব পাৰি বা কেতিয়াবা আপোনাৰ নেগেটিভ এনাৰ্জিও হ'ব পাৰে। সো বন্ধু বান্ধৱীসকল আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল ভগৱান শ্ৰীকৃষ্ণই গাই গৰুৰ সৈতে এখন ভৰিত থিয় হৈ বাঁহী বজাই থকা ফটো ড্ৰয়িং ৰুমত বা পূজা ঘৰত লগালে মানুহৰ জীৱনত সৌভাগ্য উদয় হোৱাৰ লগতে ধন প্ৰাপ্তিৰ পথ মুকলি হয়। নিজৰ পৰিয়ালৰ আনন্দময় মিলাপ্ৰীতিৰ ফটো ঘৰত লগালে গৃহকন্দল কমে আৰু মিলাপ্ৰীতি বৃদ্ধি হয়। এনেধৰণৰ ফটো ঘৰৰ সদায় পশ্চিম বা দক্ষিণ দিশত লগাব লাগে। বন্ধু বান্ধৱীসকললৈ মোৰ এটা অনুৰোধ, এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লগতে নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ কাষতে থকা বেল আইকনটো ক্লিক কৰি। বন্ধু বান্ধৱীসকল সাগৰৰ পাৰত দৌৰি থকা 7টা ঘোঁৰাৰ ফটো যদি আপুনি ব্যৱসায় বাণিজ্য ক্ষেত্ৰত লগায় বা আপোনাৰ ঘৰত লগায় তেতিয়াহ'লে আপোনাৰ ব্যৱসায় বাণিজ্যত উন্নতি হ'ব আৰু এনেধৰণৰ ফটো সদায় পূব দিশত লগাব লাগে। বন্ধু বান্ধৱীসকল ৰাম দৰবাৰৰ ফটো অৰ্থাৎ হনুমান বাবাই প্ৰভু শ্ৰী ৰামৰ শ্ৰীচৰণত সেৱা জনাই থকা ফটো মানুহৰ ড্ৰয়িং ৰুমত লগালে ঘৰৰ সকলো সদস্যৰ মাজত মিলাপ্ৰীতি বাঢ়ে বা মৰম চেনেহ বাঢ়ে। মাতৃ যশোদাৰ সৈতে ভগৱান শ্ৰীকৃষ্ণই কলাত বহি থকা ফটো গৰ্ভৱতী মহিলাৰ বেডৰুমত লগাব লাগে। ইয়াৰ উপৰিও যদি আপোনাৰ ঘৰত শিশু ল'ৰা ছোৱালী আছে তেতিয়াহ'লে আপুনি এনেধৰণৰ ফটো লগাওক। ইয়াৰ ফলত মাতৃ সন্তানৰ মৰম চেনেহ বৃদ্ধি হয়। বন্ধু বান্ধৱীসকল পানীত ৰাজহাঁহ চৰি থকাৰ ফটো আলহী অতিথিশালত লগাব লাগে। ইয়াৰ পৰা মানুহৰ ধন প্ৰাপ্তিৰ পথ মুকলি হয়, পজিটিভ এনাৰ্জি বা ইতিবাচক চিন্তাধাৰা বৃদ্ধি হয়। বন্ধু বান্ধৱীসকল ঘৰত মহাভাৰতৰ ফটো লগোৱা বা ৰখাটো অশুভ মনা হয়। যিহেতু মহাভাৰতত ভাই ভাইৰ মাজত যুদ্ধ হৈছিল, সেইবাবে ঘৰৰ পৰিয়ালৰ মাজত মনোমালিন্য হয় বুলি মান্যতা আছে। বন্ধু বান্ধৱীসকল একেলগে কেইবাটা ফুল একগোট হৈ থকা ফটো বা সুগন্ধি ফুলৰ গছ ড্ৰয়িং ৰুমত লগালে পতি পত্নীৰ মাজত মৰম চেনেহ বৃদ্ধি হয়। বন্ধু বান্ধৱীসকল বৈ থকা পানী বা নিজৰাৰ ফটো ঘৰত লগালে মানুহৰ খৰচ বৃদ্ধি হয় বা মন অস্থিৰ হৈ থাকে। নটৰাজ শিৱ বাবাৰ ফটো বা মূৰ্তি ঘৰত লগাব নালাগে, যিহেতু ভগৱান শিৱ বাবাৰ তাণ্ডৱ নৃত্য বিধ্বংস ৰূপ বা বিনাশকাৰী বুজায়। বন্ধু বান্ধৱীসকল এনেধৰণৰ ফটো ঘৰত লগাব নালাগে। মা সৰস্বতীৰ ফটো সন্তানে পঢ়া শুনা কৰা ৰুমত লগাব লাগে। ইয়াৰ ফলত সন্তানৰ পঢ়া শুনাত মনোযোগ বৃদ্ধি হয় আৰু ইয়াক সদায় উত্তৰ দিশত লগাব লাগে। বন্ধু বান্ধৱীসকল ভগৱান ধনন্তৰীয়ে হাতত অমৃতৰ কলহ লৈ থকা ফটো ঘৰত লগালে ঘৰত সুখ শান্তি আৰু ধন আগমনৰ পথ মুকলি হয়। ৰাধা কৃষ্ণৰ ফটো শোৱনি কোঠাত লগালে পতি পত্নীৰ মিলাপ্ৰীতি বাঢ়ে। বান্ধৱীসকল মা লক্ষী আই পদুম ফুলত থিয় হৈ থকা ফটো লগাব নালাগে। এনে ফটো লগালে ধন সম্পত্তি জমা নহয় বা স্থাপিত কৰিব নোৱাৰি। যদি আপোনালোকে মা লক্ষীয়ে ফটো লগায় তেতিয়াহ'লে সদায় মনত ৰাখিব লক্ষীয়ে যাতে পদুম ফুলত বহি থকা ফটোহে লগায়। বন্ধু বান্ধৱীসকল দেৱী মা অন্নপূৰ্ণাৰ ফটো পাকঘৰত লগালে সদায় অন্নৰ ভাণ্ডাৰ ভৰি থাকে। বন্ধু বান্ধৱীসকল পানীত ডুব গৈ থকা জাহাজৰ ফটো ঘৰত লগাব নালাগে। এনেধৰণৰ ফটোই উন্নতিত বাধা জন্মাৰ লগতে মনলৈ নেতিবাচক বা নিগেটিভ শক্তি বৃদ্ধি কৰে। বন্ধু বান্ধৱীসকল লাভিং বাৰ্ডৰ ফটো নৱবিবাহিতা পতি পত্নীৰ ৰুমত লগাব লাগে। বন্ধু বান্ধৱীসকল শিশুৱে কন্দা কটা কৰি থকা ফটো ঘৰত লগাব নালাগে। এনে ফটোৰ পৰা মানুহৰ মনত অশান্তি বা মানসিক ভাৰসাম্যত ভোগে। বন্ধু বান্ধৱীসকল আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পাইছে। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ সৈতে জড়িত হৈ থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম।